গাইস আপোনালোকক নতুন বস্তু এটা দেখাম ই বনাইছে ডাষ্টবিন এটা 26 জানুৱাৰীৰ কাৰণে ফিল্ডত লগাবলৈ চাও দেখা আগত কোনটো ডাষ্টবিন বনাইছে তে এইটো লুকাই থৈছে লাষ্ট কৰিছে ডাষ্টবিনটো দেখাবলৈ ডান্স দেখাই আছে তে ডাষ্টবিনৰ বাহানা ডান্স দেখাই দি আছে হবা তই খোজকাঢ়ি ইণ্ডিয়ান আইডলত যাব পাৰিবি বনাইছিলে কিবা বেলেগ বস্তু কিন্তু ডাষ্টবিন বনি গ'ল যে সেইটো কাৰণে দেখাব লাষ্ট কৰিছে প্লাষ্টাৰ দিয়া কিমান টাইম হৈছিলে তই যে এৰাই আছো এতিয়া 2 দিন হৈ গ'ল 2 দিন হৈ গ'ল যদি ভাঙি গৈ আছে নাজানো কেলে ভাঙি গৈ আছে এই জুগালিটো ভালকে মছলা বনোৱা নাই আকৌ তো এইটো কাৰণে হি কি জুগালি কৰিছে নি তলত ফুটা কৰি দিছে এইটো ফিল্টাৰো বনাই দিব পাৰি ডাষ্টবিন 26 জানুৱাৰী মানে 26 জানুৱাৰী আহিছে যে কালি 26 জানুৱাৰী নহয় জানো তেতিয়া মানে ফিল্ডত মানে লগাব ভাঙি গৈছে হেটো টেগাৰীত কোনে বালি সিমেন্ট কোনে লৈছে আজি মায়ে হাজিৰা কৰিব নে মিস্ত্ৰী নাই আহা কাৰণে কেলে ভাঙি গৈছে হোৱাই আজি বতৰটো ধুনীয়া কিন্তু তেতিয়া আজি মিস্ত্ৰী নাই আহা মিস্ত্ৰী আজিও আহিব লাগিছিল আজি আহিছে নাজানো নাই আহা আজি নাই আহা কিন্তু আজি বতৰটো ধুনীয়া আকৌ আজি বতৰটো ধুনীয়া ৰ'দ দি আছে ধুনীয়াকে গৰম গৰম লাগি আছে কিন্তু এইটো বতৰ গৰম কালিত হ'লে বেছি ভাল লাগে আকৌ ঠাণ্ডা কালিত গৰম হ'ব লাগে গৰম কালিত ঠাণ্ডা হ'ব লাগে তেতিয়া কি হ'ব গাইছ এইটো বোলে দুদিনৰ প্লাষ্টাৰ আছিলে বোলে ভাঙি টুকুৰা টুকুৰি হৈ গ'ল চা তই ইয়াতে আছিলে কি ডিষ্টাৰ্ব দি আছিলে তই যে এৰাই আছিলি যে প্লাষ্টিকটো শুকুৱা নাছিলে তে শুকুৱা নাই মই দেখোতেই গম পাইছো শুকুৱা নাই তিতা হৈ আছে মই চুই চাইছো পুৰা তিতি আছে আৰু এতিয়া এৰাই দিছে ৰ'দত থৈ দিব লাগে কমচে কম দুদিনমান নহয় আজি দিনটো ৰ'দত থোৱা হ'লেও হৈ যায় ভালে হ'ল গুড়া হৈ গ'ল পুৰা ভাঙি বনাইছিলি কি সেইটো কয় আকৌ এইটো হয় কি বস্তুটো মই এতিয়ালৈকে বুজিয়ে পোৱা নাই টাবে বনাইছিলো তলত ৰখা নাছিলে কাৰণে সিমেন্ট দিছিলো টাব তাত ফুল ৰাখিবি আপোনালোকে ক'বচোন বাৰু এইটো টাবৰ নিচিনা লাগিছে নে নাই লগা দেখিবলৈ মোৰতো পুৰা ডাষ্টবিন নিচিনাহে লাগিছিলে দেখিবলৈ কাৰণ যোনটো লাগিছিলে এইটো মই কৈ দিছো ডাষ্টবিনৰ নিচিনা লাগিছিলে আৰু দেখিবলৈ ফিল্টাৰৰ নিচিনা আছিলে আৰু তলত ফুটা কৰি দিছে তাতে ভাঙিলে এতিয়া আকৌ মিস্ত্ৰীয়ে বনাই দি আছে এইটো আপুনি বনাই দিব নে তাক টাব